আজি আৰু এটা ছাগলীৰ নতুন ভিডিঅ' লৈ আহিছোঁ। এই চাওক কেনেকুৱা ধুনীয়া, এই চাওক পোৱালি আৰু এটা তাত আছে, ঠিক আছে। এইটো হ'ল ফোন মাইকী ছাগলী, খাই চাই কিমান ধুনীয়াকৈ ফিট হৈ আছে মানে। আপোনাৰ লোকেল বা ক্ৰছ বাহিৰা ছাগলী পিয়ৰতকৈ ক্ৰছ আৰু ফোন এপটো এইবিলাক ছাগলী কেলে ভাল চাওক। পোৱালিকেইটা চাওক, এইকেইটা আপোনাৰ বড়োৰ লগত বাৰবাৰীৰ লগত ক্ৰছ কৰিছে। যোনটো এইটো ছাগলী বিটেলৰ লগত ক্ৰছ কৰা হয়, কেনেকুৱা ৰিজাল্ট আহিব চাওক। গাখীৰটো চাওক, কমচে কম দুইটা পোৱালি ডেইলি 2 লিটাৰ গাখীৰ খায়, ঠিক আছে। আৰু বেছি গাখীৰ থাকিলেই ছাগলীৰ চেহেৰা এনেকুৱা, পোৱালিৰ চেহেৰা এনেকুৱা থাকে। আৰু কেনেকুৱা ঘাঁহ খাইছে চাওক, ঠিক আছে। আৰু আপোনালোকে জানে যে বাহিৰা ছাগলী বা সেইবিলাক ছাগলীতকৈ লোকেল ছাগলী বহুত ভাল। মানে লোকেলটো পুহি লাভ নাই, আপোনাৰ F1 F2 এনেকুৱা ছাগলী পুহিলে প্ৰফিটটো হ'ব। আৰু খোৱা দোৱাটো আপোনাৰ ইমান চিন্তা কৰিব নালাগে। এতিয়া এইটো ছাগলী, এইটো পোৱালিটো এতিয়া বড়োৰ লগত দিলে কেনেকুৱা ৰিজাল্ট আহিব। আৰু মাইক এইজনী ছাগলী মানে 4 দাঁতত, 2 দাঁতত, ঠিক আছে। এজনী ছাগলী এতিয়া 2 দাঁতত আছে। পোৱালি, এইটো পোৱালি হ'ল খাচী, এইফালে এইটো দুইটা পোৱালি মানে মাৰ নিচিনা হৈছে। এইটো হ'ল মাইকী পোৱালি আৰু পোৱালিকেইটাৰ বয়স 2 মাহমান হৈছে। ছাগলীটো আপোনাৰ আগতকৈ আৰু অলপ ডাঙৰ হ'ব মানে, এতিয়া বয়স মানে 2 দাঁত, ফাৰ্ষ্ট টাইম পোৱালি দিয়া। গাখীৰটো চাব পাৰে, ঠিক আছে। আৰু যেনেকুৱা যতন পাইছে সি শীতত আহি যাব। আৰু আপোনালোকে মোৰ চেনেলটো নতুন চাইছে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ছাগলীৰ নতুন ভিডিঅ' পাবলৈ এজনী ছাগলী, আপোনালোকে কোনোবা দাদা বাইদেউ ভাবিছে যে এনেকুৱা ল'ব পাৰে, এজনী ছাগলী ল'ব পাৰে, ঠিক আছে। এজনী নিলে মানে লগতে 2টা পোৱালি নিব লাগিব, নহ'লে অলপ দিন পিছতে নিব লাগিব। 2টা পোৱালি আপোনাৰ কি হ'ল, এই 2টা পোৱালি গাখীৰ খোৱা পোৱালি। এইকেইটা গাখীৰ ইমান বেছি গাখীৰ খোৱা পোৱালি, গাখীৰ নাখাই থাকিবই নোৱাৰিব মানে। গাটো অলপ খালেও কিন্তু কাম নহ'ব। এইটো যিটো বডিবিল্ডত আছে, যিটো চেহেৰাত আছে, সেইটো চেহেৰাটো নাথাকিব মানে, ঠিক আছে। মাইকীজনী মানে খোৱাত ভাল বুলি ইমান ধুনীয়া চেহেৰা আছে, আৰু গাখীৰটো ইমান বেছি আছে, ঠিক আছে। আৰু মই আগতেতো ছাগলী বেচিব লগা হ'লে ভিডিঅ' দিছিলোঁ, এতিয়া মানে ভিডিঅ'টো অলপ বেছি দিছোঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাইছে যেতিয়া ভালেই হৈছে। আৰু মই নেপিয়াৰ লগাবৰ কাৰণে এইখিনি জেগা ৰেডি কৰিলোঁ। মই 5G নেপিয়াৰ লগাম তাত। এতিয়া মাকৈ পেলাই দিম, মাকৈটো কাটি তাৰপিছত 5G নেপিয়াৰ লগাম। আৰু নেপিয়াৰকেইটা কেনেকুৱা হৈছে বলক তাত যাওঁ মানে, ঠিক আছে। আৰু এই ছাগলীকেইটাতো চাইছেই ধুনীয়া। মই নেপিয়াৰকেইটাৰ ওচৰত গৈ আছোঁ। আৰু এইজনী পোৱালি মই কলিয়াবৰত বেছি থৈছোঁ। এইজনী হ'ল F2 মতা পোৱালি, এইটো কলিয়াবৰ 22 তাৰিখে যাব মানে, ঠিক আছে। এইবিলাক হ'ল 5G নেপিয়াৰ। এই 5G নেপিয়াৰ খেতিত আহি গ'লোঁ। এই চাব পাৰে কিমান ধুনীয়া হৈছে, নেপিয়াৰবিলাক চাব পাৰে। আৰু চাব পাৰে কিমান ধুনীয়াকৈ হৈ আছে মানে 5G নেপিয়াৰটো। আৰু 5G নেপিয়াৰ পাতটো মই মানে আজি পানী দি আছোঁ নেপিয়াৰ খেতিত। পানী কেলৈ দি আছোঁ জানে, মই জেগাখিনি অলৰেডি ৰেডি কৰিলোঁ নেপিয়াৰ লগাম বুলি। আৰু মোৰ বন্ধু কেইজনমানেও ৰেডি কৰিলে আমাৰ পৰা নেপিয়াৰ 5G নেপিয়াৰ নি লগাব বুলি। সেইটো কাৰণে মই কি কৰিলোঁ, অলপ পানী দি দিলোঁ। পানী দি দিলে কি হ'ল, অলপ সোনকালে হৈ যাব মানে কাটিংটো, এই চাওক। আৰু তাৰ পাতটো মানে বহুত ছফ্ট থাকে। আৰু নেপিয়াৰটো মোৰ 2 মাহ পাৰ হৈছে। এই কাটিংখিনি চাওক, এই কাটিংখিনি এইমাত্ৰ হৈ আছে মানে, ঠিক আছে। এইকেইটা এতিয়ালৈকে হোৱাই নাই মানে, অলপো হোৱা নাই। আৰু মানে ছাগলীৰ কাৰণেতো ভালেই, আৰু পাতৰ কাৰণে ৰজা মানে 5G নেপিয়াৰটো মানে। যদি আপোনালোকে ভাবিছে যে লগাম, য'ত মানে আপুনি স্মাৰ্ট নেপিয়াৰটো 2 বিঘা লগাব, ত'ত এইটো 1 বিঘা লগালেই হ'ল। স্মাৰ্ট নেপিয়াৰ, ৰঙা নেপিয়াৰ সেইবিলাকতকৈ এইটো খাই বেছি। আৰু তাৰ পাতটো মানে একদম ছফ্ট হয় মানে, এই চাওক। মানে আমি আগতে কাটা নাই,
তো এতিয়া ফাৰ্ষ্ট কাটিং হ'ব আৰু ফাৰ্ষ্ট কাটিঙতেই বহুতকেইটা হৈছে মানে ফাৰ্ষ্ট কাটিঙতে মানে ধুনীয়াকৈ হৈছে মানে এই তলত চাওক আৰু তলত যেতিয়া কাটিং নাথাকিব তেতিয়াতো মই লগাম বুলিহে কাটিংটো বনাই আছোঁ যেতিয়া তলত কাটিং নাথাকিব ছাগলী খাবৰ কাৰণে পাতটো বহুত বেছি হ'ব সেই চাওক এটা জোপা এইখিনি আৰু ফাৰ্ষ্ট টাইমে এনেকুৱা হৈছে আৰু মই যাৰ পৰা আনিছিলোঁ বন্ধুজনে মানে কৈছে যে এতিয়া যেনেকুৱা হৈছে না এবাৰ কাটিলে তাতকৈ আৰু ডবল হ'ব মানে ঠিক আছে আৰু মইতো নেপিয়াৰ খেতিত ইমান যতন নকৰোঁ কিন্তু এইটো মোৰ স্পেচিয়েলি মানে বহুত ভাল লাগিছে সেইটো কাৰণে মই ইমান যতনটো কৰি আছোঁ ঠিক আছে যতন মানে বিহু একো নাই পানী দি আছোঁ মানে আৰু গৰু ছাগলী গোবৰ চোবৰ সেইবিলাক দি পানী দি আছোঁ মানে ঠিক আছে আৰু পানীটো দি দিলোঁ এতিয়া মানে কি অলপ সোনকালে হ'ব আৰু পানীটো দিয়া হ'ল বহুত দিন হৈ গ'ল আজি কমচে কম 1 মাহ আগতে দিছিলোঁ আৰু ইয়াত এইখিনি মানে আমাৰ ঘৰৰ ওচৰতে যেতিয়া ঘৰৰ জিৰো পাৱাৰ মটৰ দি লগাই দিছোঁ আৰু সেইফালেও লগাম মানে ঠিক আছে আৰু ভিডিঅ' ইমান দীঘল নকৰোঁ মই আজিকালি বহুত দীঘল ভিডিঅ' বনোৱা লৈছোঁ ভিডিঅ' দীঘল নকৰোঁ আৰু আপোনালোকে যদি কাৰোবাৰ ফাৰ্মৰ ছাগলী বেচিব আপোনালোকে কাষ্টমাৰ নাপায় তেনেহ'লে মোক ফোন কৰিব পাৰে মোৰ নম্বৰ দিয়া থাকিব মোক ভিডিঅ' দি দিব পাৰে মই ইউটিউবত এৰি দিম আপোনালোকে বেচাটো সুবিধা হ'ব ঠিক আছে আৰু সেইটো সুবিধা মই লৈছোঁ কেলৈ বহুত ফাৰ্মাৰে মানে ছাগলী পুহি ধুনীয়া ছাগলী বনাই বেচাটো সিহঁতৰ বহুত টান হয় সেইটো কাৰণে মই ভাবিলোঁ যে মোৰ পৰা যি যে মানুহে ছাগলী নিছে সিহঁতৰ ভিডিঅ'টো মই বনাই দিম ঠিক আছে আপোনালোকে বেচাটো চিন্তা নকৰিব বেচাটো মই ভিডিঅ' এৰি আপোনাৰ নম্বৰ দি দিম আৰু ৰেডিমেড বাউণ্ডাৰী ৱালত মই মানে এতিয়া মানে আগততো অকলে ছাগলী ব্যৱসায় আছিল এতিয়াতো এই ৰেডিমেড বাউণ্ডাৰী ৱালটো যে এইটো ছাইড মানে ফিনিচিং নহয় এইটো ভিতৰৰ ছাইড মানে বাহিৰৰ ছাইডটো ফিনিচিং হয় ঠিক আছে আৰু যিহঁতে মানে মোৰ ভিডিঅ' চাই মানে এই ৰেডিমেড বাউণ্ডাৰীটো দিব বিচাৰে এইটো কোম্পানী এতিয়া মৰিয়ে আছে মানে ৰেডিমেড বাউণ্ডাৰী কোম্পানী এতিয়া মই মোৰ লগৰ আৰু দুজনে মানে মোৰ এয়া ঘৰতে খুলিছোঁ সেইটো মই মানে চবতকৈ কম দামে যিটো লগাব বিচাৰে আপোনালোকে পাই যাব এইটো ভিতৰৰ ছাইড মানে বাহিৰা ছাইডটো ফিনিচিং হয় মানে আপোনালোকে যদি ৰেডিমেড বাউণ্ডাৰী লগাব বুলি ভাবিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাই যাব ঠিক আছে এইটো এনেকুৱা ছাইড এইটো হ'ল ফিনিচিং বহুত কম পইচাতে পাই যাব আপুনি যেতিয়া য'ত নেকি আপোনাৰ বাঁহৰে দিব টিনেৰে দিব তাতকৈ অলপখিনি বেছি যাব মানে যদি বাঁহৰে যায় আপোনাৰ বাঁহৰটো যদি 2000 যায় টিনেৰে যাব আপোনাৰ 4000 এইটো দি যাব 6000 আৰু এইটো 40 বছৰলৈকে গেৰাণ্টি দিয়ে মানে ঠিক আছে এইটো মোৰ কোম্পানীত মানে মই আৰু মোৰ বন্ধু দুজনে মিলাই মানে খুলিছোঁ সেইটো কাৰণে মানে এতিয়া ছাগলীও কম কৰিছোঁ আৰু মই 5G নেপিয়াৰৰ কাটিংটো অলপ উঠাম বুলি ভাবি আছোঁ এই চাওক ফাৰ্ষ্ট টাইম আৰু মই পানী দি দিলোঁ আজি আৰু এসপ্তাহ পিছত ভিডিঅ'টো চাব আপোনালোকে কিমান পাত হয় আজি এসপ্তাহ আগতে মই ভিডিঅ'টো বনাইছিলোঁ ইমানখিনি পাত নাছিল মানে এতিয়া চাওক কিমানখিনি পাত হৈছে আৰু লগতে মই মানে কি ভাবিলোঁ যে গছবিলাকো অলপ লগাই দিলোঁ মানে এই কাঠল গছৰ পোৱালি এটা ইয়াত লগাই দিলোঁ এইবিলাক মই এটা এটাকৈ চব লগাই দিলোঁ সেইটোতো ওপৰত উঠি যাব না পাতটো তলৰ পৰা কাটি খুৱাব পাৰিম ঠিক আছে আৰু এই পাতটো যে নেপিয়াৰ 5G নেপিয়াৰটো যে তাৰ পাতটো মানে বহুত কোমল থাকে মানে চফ্ট তো খাই বহুত বেছি মানে ঠিক আছে আৰু এইটো 1 মাহমান লাগিব কাটিং ওলাই যাব ঠিক আছে এতিয়া কোনোবা নিলে নিব পাৰিব আৰু ৰেডিমেড বাউণ্ডাৰীটো যদি আপোনালোকে মাথা মাৰিছে যে অলপখিনি লগাম এইটো যেতিয়া দিছিলোঁ তেতিয়া মোৰ নাছিল মানে এতিয়া মই মোৰ বন্ধু এজনক কৈছোঁ লোৱা ৰেডিমেড বাউণ্ডাৰীটো দিওঁ এতিয়া অলৰেডি মানে 10টামান কাম কৰিলোঁ আৰু যিহেতু মানে এইটো ছাগলী ভিডিঅ' বনোৱা চেনেল সেইকাৰণে এইটো ভিডিঅ'ত নিদিওঁ আপোনালোকে যদি ল'ব বিচাৰে ফোন কৰিব ঠিক আছে ৰেডিমেড বাউণ্ডাৰীটো বহুত কম পইচাতেই ইয়াৰ পৰা ইয়াত মানে 1.5 মিটাৰ হয় ঠিক আছে আৰু 1.5 মিটাৰটো আপোনাৰ 1.5 মিটাৰটো আপোনাৰ 3 ফুট থাকে ওপৰতো হাইটটো জোকা নহয় মানে ঠিক আছে ৰেডিমেড বাউণ্ডাৰী লাগিলে যোগাযোগ কৰিব 5G নেপিয়াৰটো অলপ দিন পিছতে পাব ঠিক আছে আজি এটা আমি আকৌ নতুন ভিডিঅ' লৈ মোৰ চেনেলটো নতুন চাইছে ছাবস্ক্ৰাইব কৰি দিব